নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি নতুন ভিডিঅ'লৈ আশা কৰিছোঁ সকলো ভালে কুশলে আছে ৰাতিপুৱাই আমি খাব লৈছোঁ ৰুটি লোকেশ্যনটো চাই আছে ইফালে লগৰজনীয়ে আমি আজি ক'ত ফুৰিবলৈ যাম বৰ্তমান আমাৰ ৰাতিপুৱাটো হৈছে আজি তেজপুৰ আহিছোঁ মাৰ লগত মোৰ এক্সাম এটা আছিল এক্সামটো দিবৰ কাৰণে মই মাৰ লগত তেজপুৰ আহিলোঁ আপোনালোকক অহাৰ ভিডিঅ' একো দেখাব নোৱাৰিলোঁ কাৰণ আমি ৰাতি তেজপুৰলৈ আহিলোঁ আৰু সিদ্ধান্তও তেনেকৈ নাছিলে আহিম বুলি তো হঠাতে মানে সিদ্ধান্ত লৈ আমি তেজপুৰ আহিলোঁ এক্সামটো দিবৰ কাৰণে আহিলোঁ আৰু এক্সামটো দিয়া মোৰ হৈ গ'ল এতিয়া সময় হৈছে 3:30 ৰাতিপুৱা যে আপোনালোকক ৰুটি খাই থাকোঁতে ভিডিঅ' কৰিছিলোঁ সেইকণ সময়ে মই ৰাতিপুৱা ভিডিঅ' কৰিবলৈ সময় পালোঁ তাৰপাছত এক্সাম এটা থাকিলে আপোনালোকেতো জানেই কিমান উৎপাত হয় জল্দি ওলাই যাব লাগে আমি ওলাই গ'লোঁ এতিয়া ভাবিছোঁ অকণমান ফুৰি আহোঁ মানে আমি থকা হোটেলখনৰ পৰা তেজপুৰৰ অগ্নিগড়লৈ বেছিখিনি দূৰ নহয় মাত্ৰ 4 মিনিটৰ ৰাস্তা আমি খোজকাঢ়িয়ে আহিলোঁ ইয়াতে আহি বহুত ধুনীয়া পৰিৱেশ সঁচাকৈ বহুত বেছি ভাল লাগিছে কি কাৰণেনো অগ্নিগড়টো বনোৱা হৈছিল কিহৰ কাৰণেনো বিখ্যাত আজিও জিলিকি আছে তেজপুৰৰ অগ্নিগড় কিনো আছে ভিতৰত সকলোবোৰ ক'বলৈ আৰু দেখাবলৈ মই চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব বুলি আশা ৰাখিলোঁ প্ৰথমতে অগ্নিগড়ৰ বাহিৰৰ দৃশ্যখিনি আপোনালোকক দেখাই লৈছোঁ চাৰিওফালটো এনেকুৱা পাহাৰে হয় সঁচাকৈ বহুত ধুনীয়া পৰিৱেশ চাফ চিকুণ টিকেটটো কাটি লওঁ তাৰপিছত ভিতৰলৈ সোমাই যাম ইয়াতে কাউণ্টাৰত টিকেট লৈছোঁ ইয়াত টিকেটৰ দাম 30 টকা আমি আচলতে ডিব্ৰুগড়ৰ পৰা এক্সাম দিবলৈ 3গৰাকী কেণ্ডিডেট আহিছিলোঁ মই আৰু মোৰ লগৰ দুগৰাকী আৰু মোৰ মা আহিছিল আৰু লগৰ এগৰাকী মাক আহিছে তো আমি 5গৰাকী আহিছোঁ তেজপুৰলৈ লগৰ এই দুগৰাকীয়ে হয় আগলৈ গৈ আছে এইফালে যে দেখিছে এয়া হৈছে প্ৰথম সোমাই দেখিব উষাৰ মূৰ্তি এটা আছে ধুনীয়াকৈ ইয়াৰ পৰাই মই কাহিনীটো আৰম্ভ কৰিছোঁ আপোনালোকে সকলো জ্ঞাতই হয় উষা অনিৰুদ্ধ কাহিনী সকলোৱে অলপ হ'লেও কিবা নহয় কিবা শুনিছে নহয় এসময়ত ইয়াত বান নামৰ এজন প্ৰতাপী ৰজাই ৰাজত্ব কৰিছিল মানে তেজপুৰত তেখেতৰ এগৰাকী অতিকে সুন্দৰী জীয়েক আছিল নামটো হৈছে উষাৰ এগৰাকী নলে কলে লগা বান্ধৱী আছিল নামটো হৈছে চিত্ৰলেখা চিত্ৰকলাত পাকৈত হোৱাৰ লগতে মায়াজালতো নিপুণ আছিল এদিনাখন ৰাতি উষাই সপোনত এজন ৰাজকুমাৰক দেখা পালে সপোনৰ ৰাজকুমাৰজনৰ ৰূপগুণত মোহিত হৈ তেওঁক পাবলৈ ব্যাকুল হৈ উঠিল উষাৰ ব্যাকুলতা দেখি তথা উষাৰ অনুৰোধ মৰ্মে উষাই সপোনত দেখা ৰাজকুমাৰজনৰ ছবি চিত্ৰলেখাই অংকন কৰিবলৈ ধৰিলে ৰাজকুমাৰজনৰ ছবি অংকন শেষ হোৱাৰ পাছত চিহ্নিত কৰিব পাৰিলে যে সপোনৰ ৰাজকুমাৰজন আন কোনো নহয় দ্বাৰকাৰ শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধহে অনিৰুদ্ধক পাবলৈ উষাৰ ইমানেই ব্যাকুলতা বাঢ়িল যে চিত্ৰলেখাই উপায় নাপায় হৰণৰূপী মায়াৰে হৰণ কৰি লৈ আহি দুয়োকে গন্ধৰ্ব পথাৰে বিবাহ সম্পন্ন কৰালে এই কথা বান ৰজাৰ কাণত পৰাৰ লগে লগেই বান ৰজাৰ নিৰ্দেশত অনিৰুদ্ধক বন্দী কৰি বন্দীশাললৈ বুলি প্ৰেৰণ কৰা হ'ল আৰু যাতে উষাক পুনৰ লগ কৰিব নোৱাৰে তাৰ বাবে এই বিশাল গড়টো নিৰ্মাণ কৰি উষাক ৰখা হ'ল উষাক এই গড়টোৰ ভিতৰৰ পৰা কোনেও উলিয়াই দিব নোৱাৰাকৈ জুই শিখা অনবৰতে গড়টোৰ চাৰিওফালে জ্বলি আছিল আৰু সেইবাবে এই গড়টোৰ নাম অগ্নিগড় বুলি অভিহিত কৰা হ'ল ইফালে অনিৰুদ্ধক বন্দী কৰাৰ খবৰ পোৱাৰ মাত্ৰকে দ্বাৰকাৰ শ্ৰীকৃষ্ণই অনিৰুদ্ধক মুকলাই নিবলৈ বান ৰজাৰ কাষ পালেহি কিন্তু বান ৰজাই অনিৰুদ্ধক কোনোপধ্যেই মুকলি কৰিবলৈ মান্তি নোহোৱাত বান ৰজা আৰু শ্ৰীকৃষ্ণৰ মাজত এক ভয়ানক তয়াময়া ৰণ আৰম্ভ হ'ল বান ৰজাই শ্ৰীকৃষ্ণৰ আগত তৃষ্ণ দিব নোৱাৰি তেখেতৰ আৰাধ্য দেৱতা মহাদেৱক স্মৰণ কৰিলে আৰু প্ৰাৰ্থনা জনালে তেখেতক ৰক্ষা কৰিবলৈ মহাদেৱেও তেওঁৰ ভক্তৰ আহ্বান তথা ভক্তৰ ৰক্ষাৰ হেতু শ্ৰীকৃষ্ণৰ লগত যুদ্ধ কৰিবলৈ প্ৰস্তুত হ'ল আৰু দুয়োজনৰে মাজত ভয়ংকৰ তুমুল যুদ্ধ আৰম্ভ হ'ল যাৰ বাবে সমগ্ৰ বিশ্ব কম্পিত হৈ উঠিছিল আৰু সেই যুদ্ধক হৰিহৰৰ যুদ্ধ বুলিও কোৱা হয় শেষত কোনেও পৰাজিত নোহোৱাত সৃষ্টিৰ ৰক্ষাৰ হেতু শ্ৰীকৃষ্ণ আৰু মহাদেৱৰ আলোচনাৰ মৰ্মে যুদ্ধ সমাপ্ত কৰা হ'ল আৰু বান ৰজায়ো উষা আৰু অনিৰুদ্ধৰ সম্পৰ্কক স্বীকাৰ কৰি দুয়োৰে বিবাহ সম্পন্ন কৰালে বন্ধু বান্ধৱীসকল কাহিনীটো ইমানখিনিয়ে আছিল এতিয়া আপোনালোকে অগ্নিগড়ৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰক
অলপ আগত যে দেখিছিলে আপোনালোকে ওখ ঘৰটোৰ পৰা আপোনালোকক অগ্নিগড়ৰ পৰিৱেশটো মই দেখাবলৈ চেষ্টা কৰিলোঁ, কিন্তু বতাহত এখন ইমানেই হিলিছে মই ওপৰত থাকিবলৈ মোৰ ধৈৰ্য শক্তি নাই। অলপ ৰিণিকে দেখি পোৱা দলংখনেই হৈছে কলীয়াভোমোৰা দলং। বাকী আৰু ওপৰৰ পৰা কি দেখাম এইখিনিয়ে আছিল। আমি ঘৰটোৰ ওপৰৰ পৰা নামি আহিলোঁ। ওপৰৰ পৰা যিমানখিনি সম্ভৱ আপোনালোকক দেখালোঁ আৰু যিমানখিনি মই পাৰোঁ সিমানখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আশা কৰিলোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে। এতিয়া আমি অগ্নিগড়টোৰ পৰা যাবলৈ ওলাইছোঁ, গতিকে তললৈ বুলি নামি আহিছোঁ। অগ্নিগড়টোত আৰু কিছু সময় কটোৱাৰ ইচ্ছা আছিল, কিন্তু সময়ৰ নাটনিৰ বাবে নোৱাৰিলোঁ, কাৰণ আমি আজিয়ে ঘৰলৈ উভতি যাব লাগিব। আপোনালোক যদি কেতিয়াবা তেজপুৰলৈ আহে তেতিয়াহ'লে তেজপুৰৰ অগ্নিগড় নোচোৱাকৈ কেতিয়াও উভতি নাযাব ঘৰলৈ। অগ্নিগড়লৈ আহিলে আপোনালোকে গম পাব ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য কিমান ধুনীয়া। ওপৰৰ পৰা নদীখনৰ সৈতে চহৰখন কিমান ধুনীয়া লাগে, এবাৰ নিজে উপভোগ কৰি চাব, সঁচাকৈ বহুত বেছি ভাল লাগিব। আৰু ইয়াতে এটা কথা বহুত বেছি ভাল লাগিলে, ইয়াৰ মানুহবিলাকৰ আচাৰ ব্যৱহাৰ বহুত বেছি ভাল। আৰু বেছি দেৰি নকৰোঁ, ইয়াৰ পৰা আমি সোনকালে যাওঁগৈ, অকণমান আন্ধাৰো হ'ব লৈছে। মায়ে আৰু আমৈদৈ আইচক্ৰীম কিনি দিম ক'লে, আইচক্ৰীম খাই লওঁ, তাৰপিছত গৈ থাকোঁ আৰু। এইটো হৈছে গণেশ ঘাটৰ পৰা ঢাকাখন দেখি থাকি বুলি কৈছিল এজন মানুহে। ইমান সঁচানে মিছা মই নাজানো। অলপ যে ৰিণিকে দেখিবলৈ পাইছে, গছ গছনিবিলাক অকণমান বাম লাগিছে, সেই জেগাডোখৰে ঢাকা বুলি কৈছিল। কিমান দূৰ সত্য নাজানো বাৰু।